অ মামা অ পইচাটো দিয়ে যদি দিবা আকৌ জল্দি ইমানকে গছ পুলিখন ৰুই আছে নিদিয়ে নে কিনো বাৰু পইচাটো ভাবি চাব আকৌ কিবা এটা চব সকলোৱে মতা একে নহয় নহয় গম পাইছে না আমাৰ মতাটোহেঁত বজ্জাত একেবাৰে আপোনালোকৰ মালিকনীয়ে আঙুলি টোৱাই দিলে আপুনি কিবা এটা কিনি দিব পাৰে আমাৰ মানুহটোহেঁতে আঙুলি টোৱাই দিলে কিনি নিদিলে নহয় আঙুলিয়ে চাঙুলিয়ে কাটিব সব আৰু একে নহয় নহয় মতা আমি এতিয়া গছ পুলিটো ৰুলে পইচা 10,000 পাম বুলি গোটেই ঘৰে ঘৰে বিনচাই ফুৰিছোগে আৰু গছ পুলি লৈ আকৌ সেই ফটো মাৰি নিজৰ মোবাইল নায়ে ডাঙৰ মোবাইল লোকৰ মোবাইলত ফটো মাৰোঁতে মতাই সন্দেহে কৈছে বোলে কাৰ লগত বোলে ফটো মাৰ মই কৰিছে এখন তই বোলে গছ পুলি ৰোৱাৰ নামত বোলে বেলেগ লিলিমাই কৈছে ধৰিব পৰা নাই চা আকৌ তেনেকুৱা কথা কৈছে সেই মই ক'লো বোলো 10,000 টকাটো পালে বোলো তোক পাত্তা নিদিওঁ ৰ বোলো মই মোবাইল এটা কিনিম বোলো কিবা এটা কিনিম বুলি ক'লো এটা নেপালেও দিব তই চাওঁচোন বোলে তই নেপাও যদি বোলে তোক বোলে নিমখ ঢালি বোলে গছ পুলি মাৰিম বোলে মোৰ লগত সেইবোৰ কথা নাই বাৰু মই উশাহটো ল'বলৈ হ'লেও বোলে মই গছজোপা ৰুইছোঁ তথাপিতো আকৌ দিম বুলি ক'লে আশা থাকে মাৰিম বুলি ক'লে ভয় থাকে নে কিনো বাৰু পইচাটো দিব আকৌ মামীক আকৌ আঙুলি টোৱালে বস্তুটো কিনি দিব পাৰে আমাক কি লোকৰ মাইকী বুলি নাই চোৱা নে কিনো আমাক চাব আকৌ সোনকালে দিব আকৌ পইচাটো পূজা আগতে দিব কিবা কিবিখন ল'ব লাগে নাই মাইকী মানুহৰ কিমান সমস্যা বাৰু হেও পেটিকোট ফাটি গৈছেগে খেতিত লাগোতে মেখেলা ফাটি গৈছেগে কৈছো নহয় নতুনকৈ কিনিম বুলি ভাবি আছো গছ পুলিকেইটা ৰুই পিনি পইচাটো পালেহে কিনিম কিমান দিনৰ পৰা চটুৱাই আছে বা আকৌ পুলি চুলি নুলিয়াব এতিয়া দেই ঘৰতে ঢেৰ তামোল পুলি ৰুই থাকিম আৰু সেইবোৰকে আপুনি এতিয়া পইচাটোহে সোনকালে ভৰাই দিব পইচাটো দৰকাৰ কাজিয়া বোলো মাৰিব এতিয়া ঘৰত